Hello everyone, welcome to my YouTube channel. আৰু আপোনালোকক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি মই উপস্থিত আছোঁ লেটেকু পুখুৰী নাৰায়ণপুৰত, য'ত মাধৱদেৱৰ জন্মস্থান হয়। কিন্তু ইয়াত আহি গম পাইছোঁ যে মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত কিন্তু সত্ৰ দুখন। এতিয়া আমি যিখন সোমাব লৈছোঁ সেইখন পুৰণা সত্ৰ হয়। তেনেহ'লে আপোনালোকক পুৰণা সত্ৰখন দেখুৱাওঁ, তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া আমি উপস্থিত আছোঁ লেটেকু পুখুৰীত। এইখন হৈছে পুৰণা লেটেকু পুখুৰী সত্ৰ। আৰু এয়া হৈছে ভাওনা কৰা ঠাই, আৰু এয়া অতিথি গৃহ। ইয়াত আহিলে অতিথি থাকিব পাৰে। আৰু এই ভাগ হৈছে সত্ৰৰ ভাগ।
আৰু আপোনালোকো সকলো আহিব ইয়ালৈ। আৰু এইটোৱে হৈছে লেটেকু পুখুৰী। আৰু আপোনালোকো সকলো আহিব লেটেকু পুখুৰীলৈ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এক ঠাই। আৰু এইখন হৈছে নতুনকৈ স্থাপন কৰা সত্ৰখন। আৰু এতিয়া আমি আছোঁ লেটেকু পুখুৰীত, আৰু এইখন হৈছে মাধৱদেৱৰ জন্মস্থান। এতিয়া আহক যাত্ৰা কৰোঁ ফুলনি থান অভিমুখে।